সূৰ্যপুত্ৰ দানবীৰ কৰ্ণ মহাভাৰতৰ এনেকুৱা এজন বীৰ পুৰুষ আছিল যাৰ কথা এতিয়াও মানুহৰ মুখে মুখে আছে। কৰ্ণই ভগৱান শ্ৰীকৃষ্ণক কান্দি কান্দি সুধিলে, মোৰ জন্ম হোৱাৰ লগে লগে মোৰ মায়ে মোক ত্যাগ কৰিলে। অবৈধ সন্তান হোৱাৰ বাবে মোৰ কি দুখ আছিল? দ্ৰোণাচাৰ্যই মোক শিক্ষা নিদিলে, কাৰণ মই ক্ষত্ৰিয় নহয়। পৰশুৰামে মোক শিক্ষা দিলে, কিন্তু যেতিয়া মোৰ শিক্ষা সম্পূৰ্ণ হ'ল তেতিয়া মোৰ বিষয়ে গম পালে মই ক্ষত্ৰিয় নহয়, মোক শাপ দিলে। যেতিয়া তেওঁ দিয়া বিদ্যা মোৰ অতি প্ৰয়োজন হ'ব তেতিয়া তেওঁ দিয়া বিদ্যা মই পাহৰি যাম। ভুলতে মোৰ এপাত শৰ এজনী গাই গৰুৰ আঘাতত মৃত্যু হ'ল। গৰাকীয়ে মোক শাপ দিলে, মোৰ একো ভুল নাছিল। দ্ৰুপদী স্বয়ম্বৰত মোক ঘোৰ অপমান কৰিলে। মা কুন্তীয়ে অৱশেষত মোৰ জন্মৰ ৰহস্যৰ কথা ক'লে, কিন্তু তেতিয়াও তেওঁৰ পুত্ৰৰ জীৱন দান বিচাৰিলে। মোৰ জীৱনত যি পালোঁ সকলো যুযুধনৰ পৰাহে পালোঁ। তেওঁৰ পক্ষে মই যদি যুদ্ধ কৰোঁ তেতিয়া মোৰ ভুল কেনেকৈ হ'ব বাসুদেৱ? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে ৰাধে, মোৰ জন্ম কাৰাগাৰত হৈছিল। জন্মৰ আগতে মৃত্যুৱে মোলৈ অপেক্ষা কৰি আছিল। যিটো ৰাতি মোৰ জন্ম হ'ল সেই ৰাতিয়ে মোক মা দেউতাৰ পৰা দূৰ কৰি দিলে। মোৰ নিজৰ মমায়েকে মোক হত্যা কৰিব বিচাৰিছিল। তোমাৰ ল'ৰালি ৰথ তৰোৱাল ধেনুৰ হৰৰ শব্দৰ মাজত পাৰ হৈছিল, কিন্তু মোৰ ল'ৰালি গোৱালৰ গৰুহাল পালোঁ, গোবৰ পালোঁ। মই খোজ কাঢ়িব শিকাই নাই তেতিয়া কেইবাবাৰো মোক প্ৰাণঘাতক আক্ৰমণ কৰিলে। সেই ৰাক্ষসবিলাকৰ লগত যুঁজিব লগা হ'ল, যি মোৰ নিজৰ মমায়েকে পঠাইছিল। কোনো সেনা নাই, কোনো শিক্ষা নাই, মানুহৰ পৰা প্ৰবঞ্চনাহে পালোঁ। সেই সমস্যাৰ কাৰণ বোলে মই। যেতিয়া গুৰুদেৱে তোমাক লৈ গৌৰৱ কৰিছিল তেতিয়া মোৰ কোনো শিক্ষাই নাছিল। যেতিয়া মোৰ 16 বছৰ বয়স হ'ল তেতিয়া যেনে তেনে ৰিখি চান্দীপন গুৰুকুল পালোঁ। তোমাৰ পচন্দৰ কন্যা বিয়া পাতিলা, কিন্তু যি কন্যাক মই ভাল পাইছিলোঁ তাইক মই কেতিয়াও নাপালোঁ। মোৰ গাঁওখন যমুনাৰ পাৰৰ পৰা আঁতৰাই বহু দূৰৰ সমুদ্ৰৰ কিনাৰত বহাব লগা হ'ল। তেওঁলোকক জৰাখণ্ডৰ পৰা বচাই ৰাখিবৰ কাৰণে এনে কৰিব লগা হ'ল। ৰণৰ পৰা পলাই যোৱাৰ কাৰণে মোক ৰণচোৰ বুলি কয়। যদি যুযুধনে যুদ্ধত জয় হয় তেতিয়া তুমি বহু সন্মান পাবা হে ৰাধে, কিন্তু যদি ধৰ্মৰাজ যুধিষ্ঠিৰ জয় হয় তেতিয়া মই কি পাম? মোক যুদ্ধত হোৱা হানিৰ কাৰণে দুখ দিব আৰু বহুতৰ শাপ ল'ব লগা হ'ব। মাতৃসকলৰ দুখৰ বোজা ল'ব লগা হ'ব। নিজৰ আপোনজনৰ পৰা দূৰ হ'ব লাগিব। এটা কথা মন কৰিবা ৰাধে, জীৱনটোৱে সংঘৰ্ষ দিয়ে, জীৱনে কোনো ন্যায় নকৰে। যুযুধনে যদি অন্যায় কৰিছে তেতিয়া যুধিষ্ঠিৰে অন্যায় সহ্য কৰিছে, কিন্তু সত্য ধৰ্ম কি তুমি ভালকৈ জানা। একো কথা নাই, যিমান অপমান হওক, যিটো আমাৰ অধিকাৰ আছে সেইটো নেপালেও একো কথা নাই। কিন্তু যদি তুমি সেই সংকটৰ সময়ত সন্মুখীন হ'লাহেঁতেন আজি এই দিন দেখিব লগা নহয়। সেইকাৰণে কন্দা-কটা কৰিব বাদ দিয়া। ৰাধে, জীৱনটোৱে ন্যায় নকৰে সেই বুলিয়ে তোমাক অধৰ্ম কৰিবলৈ অনুমতি দিয়া নাযাব। আজি তোমাৰ মৃত্যু নিশ্চিত। কৰ্ণই আকৌ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, মই মৃত্যুৰ কাৰণে সাজু আছোঁ, কিন্তু মোৰ সামৰ্থ্যৰ কি হ'ব? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, তুমি ভাবাচোন, তোমাক ছলনা কৰি মাৰিব লগা হৈছে, ইয়াতকৈ ডাঙৰ সামৰ্থ্য কি হ'ব? তোমাৰ ৰথৰ চেকা বসুমতীয়ে গ্ৰাস কৰিব, সেই চেকা তুমি উলিয়াব লাগিব ৰাধে। এয়াই কালচক্ৰৰ নিয়ম। সেই সময়তে ছলনা কৰি অৰ্জুনে অঞ্জলি অস্ত্ৰৰে তোমাক বধ কৰিব লাগিব ৰাধে। ইয়াৰ পৰাই ধৰ্ম ৰক্ষা হ'ব আৰু ধৰ্মৰ কাৰণে এই কৰ্ম কৰিব লাগিব। এতিয়া কন্দা-কটা এইবিলাক বন্ধ কৰা। তোমাৰ সামৰ্থ্যৰ কথা এই পৃথিৱী সকলোৱে জানে আৰু আহি থকা যুগত তোমাৰ নাম সকলোৰে মুখে মুখে থাকিব। সূৰ্যপুত্ৰ মহাৰথী দানবীৰ কৰ্ণ।